সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বনাম বাঁহৰ গাজৰ গাজ টেঙাৰ আচাৰ। আৰু এই গাজ টেঙা আচাৰ কেনেকৈ সংৰক্ষণ কৰি ৰাখিব পাৰি আৰু এই আচাৰ কেনেকৈ সোৱাদযুক্ত কৰিব পাৰি ৰ'দত নিদিয়াকৈ আৰু ভেঁকুৰ নহয় ৰ'দত নিদিলেও। আহকচোন। টেঙাকেইটা মই এই আগকেইটা কাটি ৰাখি দিছোঁ। এই আগকেইটা কিয়নো ভাজি খাবলৈ খুবেই ভাল লাগে। আৰু এই গাজ টেঙাকেইটা মই বাকলি গুচাই ধুনীয়াকৈ ধুই লোৱা হৈছে। এতিয়া মই এই গাজ টেঙাকেইটা এটা এটাকৈ এনেদৰে পিহনাত পিহি ল'ম। পিহনাৰ এইখিনি জেগাত পিচিম মই। তেতিয়া এনেদৰে মই গোটেইকেইটা গাজ পিচি লওঁ। আৰু পিছোতে এই তলৰ এই জেগাখিনি খুব ডাঠ নিচিনা হয়, এইখিনি মই কটাৰীয়ে মিহি মিহিকৈ কাটি ল'ম। ঠিক আছে, মই এইখিনি পিচি লওঁ। এতিয়া এয়া মই ধুনীয়াকৈ পিহনাত পিহি লোৱাৰ পাছত এতিয়া এনেদৰে এটা বৈয়ামত ধুনীয়াকৈ ভৰাই ৰাখিম। এই গাজ টেঙা এবছৰ হয়, 2 বছৰ হয়, একো বেয়া নহয়। আৰু ই এনেদৰে বগা হৈ থাকিব। এইখিনি মই ইয়াত ভৰাই ৰাখিছোঁ। এয়া মই অহা বছৰলৈও আচাৰ বনাব পাৰি ইয়াৰ পৰা লৈয়ে। এয়া মই ফ্ৰিজত থৈ দিম। আৰু বেলেগ এটা বৈয়ামত মই ল'ম। এয়া বৈয়ামত ল'ম মই। এইখিনি অলপ নিমখ সানি ল'ম। এইখিনি মই আচাৰ বনাবলৈ ইয়াত আৰু অলপ থৈ দিওঁ। এইখিনি ধুনীয়াকৈ থৈ দিম। এবছৰ যায়, 2 বছৰ যায়, অহা বছৰলৈ ইয়াৰ পৰা উলিয়াই আচাৰ বনাব পৰা যাব। আৰু ইয়াত মই অলপ নিমখ সানি দিওঁ। বেছিও নিদিওঁ, অলপ দি দিছোঁ। এইখিনি নিমখ দি এইখিনি মই থৈ দিছোঁ। 5 দিনমানলৈ থোৱাৰ কথা কৈছোঁ। এই 5 দিনমানলৈ থ'ম। আৰু এইখিনি পিছত আচাৰ বনাবলৈ মই পৰৱৰ্তী দেখাই আছোঁ। এইখিনি 5 দিনৰ কাৰণে অলপ টেঙা হ'বলৈ থৈ দিম এনেদৰে। এতিয়া মই বৈয়ামত এই ফিল্টাৰ পানী অকণমান পানী দি অলপ পানী দি থৈছোঁ। ইয়াতো অলপ পানী দিওঁ। এইখিনি মই এনেদৰে ফ্ৰিজত থৈ দিম। ফ্ৰিজত থোৱাৰ পাছত এবছৰ ৰখা হয়, 2 বছৰ ৰখা হয়, একো বেয়া নহয়। আৰু ই এনেকৈ চকচকীয়া বগা হৈ থাকিব। এইখিনিত মই নিমখ সানি দিছোঁ এইবাবেই 5 দিনৰ পাছত মই 5 দিন অকণমান গেলিবলৈ দিম। টেঙা ভাৱ আহিব যেতিয়া, সেইখিনি মই আচাৰ বনাবলৈ এইটো বৈয়ামত ৰাখিছোঁ। এই গাজ টেঙা যিখিনি মই আচাৰ বনাবলৈ লৈছিলোঁ, এটা বৈয়ামত নিমখ দি, এই বৈয়ামটোত মই নিমখ দি ৰাখিছিলোঁ। আৰু এইটো বৈয়ামত মই নিমখ নিদিয়াকৈ ৰাখিছিলোঁ। এতিয়া মই প্ৰথমে নিমখ নিদিয়াকৈ ৰখা বৈয়ামটো এনেদৰে এইখিনি মই ঢালি খুব ধুনীয়াকৈ টুকি লওঁ। ইয়াৰ পৰা মই উলিয়াই লওঁ। এইখিনি এনেকৈ উলিয়াই মই এটা ধুনীয়া বৈয়ামত থৈ দিব লাগিব, বেলেগ এটা বৈয়ামত। এইখিনি এবছৰ হয়, 2 বছৰ হয়, ৰাখিব পাৰি। এইখিনি মই খুব ধুনীয়াকৈ গোটেইখিনি এয়া উলিয়াই লৈছোঁ। এইখিনি উলিয়াই লৈ ইয়াত এতিয়া মই ইয়াত মই একো নকৰোঁ। এইখিনি মই বৈয়ামত ধুনীয়াকৈ ৰাখি দিম, বেলেগ এটা বৈয়ামত। এই 5 দিন থৈ দিয়া বৈয়ামৰ পৰা পানীখিনি উলিয়াই দিছোঁ। এতিয়া মই পানী দি নাৰাখোঁ। ইয়াত মই এনেকৈয়ে একো নিদিয়াকৈ এটা বৈয়ামত ফ্ৰিজত ৰাখি দিম। এইখিনি এতিয়া পানীখিনি উলিয়াই দিলোঁ। আৰু এই বৈয়ামটোতে মই এইখিনি ৰাখি দিম। আৰু সেইখিনি ফ্ৰিজত থৈ দিম। আপুনি এবছৰ ৰাখে, 2 বছৰ ৰাখে, একো বেয়া নহয়। আৰু এইখিনি যেতিয়া মন যায় আপুনি অলপকৈ উলিয়াই আচাৰ বনাব পাৰিব। আচাৰ বনাবলৈ যিটো বৈয়ামত মই ৰাখিছিলোঁ নিমখ দি, সেইখিনি মই এতিয়া এনেদৰে টুকি ল'ম। এয়া টুকি লৈছোঁ। সম্পূৰ্ণ টুকি ল'লোঁ। এই টুকি লোৱাখিনি এতিয়া মই এখন ট্ৰেত অলপকৈ পানীখিনি বেছিকৈও হেৰি কৰিব নালাগে, এনেকুৱা হিচাপত এইখিনি মই টুকি ল'ম।
এয়া গোটেইখিনি মই ধুনীয়াকৈ টুকি ল'ম। এইখিনি টুকি এনেদৰে মই অকণমান হালধি দি ল'ম। এনেকৈ মই গোটেইখিনি টুকি ল'ম। ইয়াত এই আচাৰত মই এয়া মিহি মিহিকৈ নহৰু কাটি লৈছোঁ আৰু আদা কাটি লৈছোঁ এনেকুৱাকৈ মিহি মিহিকৈ। এই আদা নহৰুখিনি ধুই শুকুৱাই ল'ব লাগে, পানী থাকিব নালাগে, চাব লাগে যাতে পানী থাকিব নালাগে। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ কাটি অলপ নিমখ সানি ৰ'দত দি ল'ম। আজি ৰ'দটো কাঢ়াকৈ ওলাইছে, সেয়েহে মই এটা ৰ'দতে এইখিনি কাম কৰিম। এইখিনি মই ৰ'দত দি লওঁ অকণমান নিমখ সানি, আৰু এয়াও মই অকণমান হালধি সানি একেলগে ৰ'দাই লওঁ। এয়া কৰি লওঁ মই। এয়া মই ৰ'দত দি লোৱাৰ পাছত এনেকুৱা হয়। এইখিনিত এতিয়া মই কৰি এয়া মই গাজ টেঙাখিনি ৰ'দত দিয়াৰ পাছত এনেকুৱা হ'ল। এইটো অৱস্থাত মই ৰাখোঁ পানীখিনি শুকালে। আৰু ইয়াত মই আদা নহৰু মিহি মিহিকৈ কাটি যিখিনি ৰ'দাইছিলোঁ সেইখিনি মই ইয়াত কৰিম। আৰু মিহিকৈ কাটি নিমখ অকণ দি এয়া মই জলকীয়াও ৰ'দাই লৈছিলোঁ। এয়া ভোট জলকীয়া বা বিহ জলকীয়া বুলিও কয় বহুতে। ইয়াত কৰি দিছোঁ। এই আচাৰটো একেবাৰে সহজ। আৰু ইয়াত মই এতিয়া মিঠাতেল, কেঁচা মিঠাতেল দিম। ইয়াত মই নিমখ নিদিওঁ, যিহেতু মই নিমখৰ পানীত তিয়াই লৈছিলোঁ আচাৰখিনি। এয়া মই অলপ মিঠাতেল দি লওঁ। খুব ধুনীয়াকৈ এইখিনি মিক্স কৰি দিওঁ। মোৰ গাজ টেঙা আচাৰ হৈ গ'ল। এইখিনি মই চববোৰ মিক্স কৰি দিলোঁ। এতিয়া এইখিনি আচাৰ কেতিয়াও ৰ'দতো দিব নালাগে আৰু ই কেতিয়াও ভেঁকুৰো নালাগে। এনেদৰে খাব পৰা যায়। এয়া হৈ গ'ল মোৰ আচাৰ তৈয়াৰ।